নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা পিঠাৰ ৰেচিপি। তাৰ কাৰণে মোক লাগিব 2 কাপ চাউলৰ শুকান গুড়ি আৰু 1 কাপ চেনি মই গুড়ি কৰি লৈছোঁ আৰু এয়া বেকিং পাউডাৰ আৰু 1 গিলাচ পানী। এনেদৰে ডাঙৰ পাত্ৰ এটাত চাউলৰ গুড়িখিনি বাকি লৈছোঁ আৰু ইয়াতে মই চেনিৰ গুড়িখিনি দি লৈছোঁ। এয়া মই এচামুচ বেকিং পাউডাৰ দি পেলাই ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াত আধা গিলাচ পানী দি ইয়াৰ মিশ্ৰণটো তৈয়াৰ কৰি ল'ম। এয়া আধা গিলাচ পানীৰে আমাৰ মিশ্ৰণটো ধুনীয়াকৈ ৰেডি হৈ গৈছে। এইখিনি মই এতিয়া 5 মিনিটৰ কাৰণে ঢাকনি দি ৰাখি দিম। এয়া 5 মিনিট হৈ গ'ল। এতিয়া ইয়াতে বেকিং পাউডাৰখিনি সাধাৰণভাৱে ফুলি আহিছে। এতিয়া মই গেছ এখনত কুকাৰ এটা বহাই লৈছোঁ আৰু ইয়াতে মই অকণমান 2 চামুচমান ৰিফাইন তেল দি পেলাই চাৰিওফালে এনেদৰে লৰাই লগাই দিছোঁ। এখন মই বেটাৰ পেপাৰ ৰেডি কৰি লৈছোঁ। নৰ্মেল পেপাৰ এখন গোলকৈ কাটি লৈ মই পেপাৰখনত তেল লগাই লৈ এনেদৰে বাটাৰ পেপাৰ এখন বনাই লৈছোঁ। এতিয়া কুকাৰটো গৰম হৈ অহাত মই ইয়াতে মিশ্ৰণটো ঢালি দিলোঁ আৰু মিশ্ৰণটো কুকাৰত দিয়াৰ পিছত তাত হেতা বা কৰচেৰে আপোনালোকে লৰাই নিদিব। পিঠাটো এট্ৰেক্টিভ হ'বৰ কাৰণে মই ইয়াত কেইটামান ভাজি থোৱা তিল চাৰিওফালে দি লৈছোঁ আৰু কেইটামান টুটি ফুটি এনেদৰে চাৰিওফালে দি পেলাই সজাই লৈছোঁ। এইটো সম্পূৰ্ণ অপচনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। এতিয়া মই কুকাৰৰ ঢাকনি পাতৰ হুইচেলটো খুলি ল'ম। খুলি কুকাৰৰ ঢাকনি পাত লগাই দিম। আপোনালোকে কুকাৰৰ হুইচেলটো খুলিবলৈ নাপাহৰিব। এতিয়া মই গেছটো ল' ফ্লেমত দি লৈছোঁ আৰু মই 10 মিনিটৰ কাৰণে এইটো সিজিবলৈ দিম। মই 10 মিনিটত টাইমাৰ লগাইছোঁ। মই এলাৰ্মটো লগাই লৈছোঁ। মোৰ টাইম অফ হৈ গৈছে, এলাৰ্মটো বাজিছে। মই এলাৰ্মটো অফ কৰি গেছটো অফ কৰি দিছোঁ। পিঠাটো মই 10 মিনিটৰ কাৰণে কুকাৰত ভালদৰে সিজিবলৈ ৰাখি দিম। এয়া 10 মিনিট হৈ গৈছে। আমাৰ পিঠাটো অকণমান ঠাণ্ডা হৈছে। ঢাকনি পাত খুলি কিনে দেখুৱাইছোঁ। এয়া ইমান ধুনীয়াকৈ ফুলি উঠিছে। এইটো এয়া মই এনেদৰে চামুচ এপাতেৰে পিঠাটোৰ চাৰিওকাষে অকণমান উঠাই দিছোঁ যাতে লাগি নধৰে। এতিয়া মই প্লেট এখন লৈ এনেদৰে কুকাৰটো ওলোটাকৈ লৈ পেলাই পিঠাটো মই এনেদৰে উলিয়াই লৈছোঁ। এয়া দেখিছেনে সম্পূৰ্ণ কেকৰ নিচিনা হৈছে। ইমান ধুনীয়া হৈছে। এইটো আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব। এয়া দেখিছেনে ইমান কোমল আৰু ছফ্ট হৈছে। খাবলৈ বহুতেই সোৱাদ হয়। আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব। এয়া মই পিঠাটো কাটি দেখুৱাইছোঁ। যিসকলে কণী নাখায়, তেওঁলোকে কেক খাব নোৱাৰে, তেওঁলোকে এই পিঠাৰ ৰেচিপিটো নিশ্চয় ট্ৰাই কৰি চাব। এয়া দেখিছেনে ইমান ধুনীয়াকৈ ছফ্ট হৈছে, একেবাৰে কেকৰ নিচিনা হৈছে। থেংক ইউ।